তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ধেমাজিলৈ আহি আমি মানে ফুৰিব বুলি অলপ আহিলোঁ। দাদা আছে এজন, নিৰন্দা বুলি কয় নাম তেওঁৰ, তাৰপাছত আৰু শশাংকৰ বয় আছে লগত। আগতে বাৰু বয়ক দেখিছে ভিডিঅ'ত। তো গাইজ আজি মানে এনেকুৱা এটা জেগাত মানে আপোনালোকক দেখুৱাব গৈ আছোঁ আৰু ময়ো চাবলৈ গৈ আছোঁ। গাইজ ইয়াৰ পৰাই নাজাৰা দেখি মানে আমি পাগল হৈ গৈছিলোঁ মানে গাইজ। এতিয়া মই ভইচ ৰিভিল কৰি আছোঁ, তো মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই। তো আপোনালোকে শেষলৈ চালে গোটেইখিনি ভালকৈ বুজি পাব। আমি পাগল হৈ গৈছোঁ গাইজ। নাজাৰা দেখো গাইজ, কিয়া হে আই কেনেকে বুজাম মানে গাইজ, ধুনীয়া প্লেচ। গাইজ এয়া মানে আৰম্ভণিয়ে। দাদাই ক'ব এইখিনি কি পালোঁ গাই? এয়া জীয়াঢলমুখৰ আৰম্ভণি। তো গাইজ মানে ইয়াৰ পৰা আৰম্ভণিয়ে গাইজ, আৰম্ভণিৰ ভিউ এইটোৱে মানে। তো ভিতৰত মানে আৰু কি ধামাকা হ'ব সেইটো নাজানো। আমি এতিয়া মানে আকৌ গাড়ীত উঠি ল'ম। তো গাইজ ভিডিঅ'টো শেষলৈ চাই যাওক, স্কিপ নকৰিব দেই। গাইজ ধেমাজি আহিছোঁ যেতিয়া মানে অলপ নুফুৰাকৈ থাকিব নোৱাৰোঁ গাইজ। তো মানে ওলাই আহিছোঁ অলপ। তো আপোনালোকে এটা নাজাৰা দেখাম গাইজ। তো গাইজ কেনে পাই চাওক গাইজ, আমাৰ পিছফালে কি আছে আৰু মানে আৰু আমাৰ লগত আৰু আহিছোঁ আমাৰ বয়। তো গাইজ কেনে পাইছে নাজাৰাটো চাওক। মানে ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া ধেমাজিত। তো ধেমাজি ভাষাত ক'ব গ'লে ফাৰ্ষ্ট টাইম যেতিয়া মানে আহিছোঁ ইয়াতে, তো অলপতো নুঘূৰিলে নহ'ব ন গাইজ। তো অলপ দেখাই দিছোঁ আমাৰ দৰঙীয়াসকলকো। আহক গাইজ, কি ধুনীয়া প্লেচ, ভাল লাগিছে। আগত আৰু আছে ভিউ, তো ল'বলৈ গৈ আছোঁ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন। গাইজ পূৰা আহি গৈছোঁ আৰু গাইজ, একদম শিলৰ ওপৰে ওপৰে উঠি ধুনীয়া আল্টিমেট ভিউ গাইজ, কি ক'ম। গাইজ আমি এতিয়া আছোঁ ধেমাজি জিলাৰ একদম মানে বহুত ডাঙৰ কি কয় এইটো জলপ্ৰপাত, আৰু এইখন নদীৰ নামটো কি? জীয়াঢলমুখ। আৰু দাদাক এতিয়া অলপ দেখুৱাই দিয়া। তো আমি এতিয়া মানে ইয়াতে অলপ সেই ফটোশ্বুট কৰিলোঁ, আৰু লগতে এতিয়া আমি স্প্ৰাইট খাম গাইজ। নাজাৰাটো দেখুৱাব পাব আপোনালোকে ইউটিউবত। A few moments later. গাইজ আমি ইয়াতে পূৰা গা ধুলোঁ ভাইহঁতৰ লগত, মানে ভিডিঅ' কৰিব পাহৰি গ'লোঁ ফটো উঠাৰ হেৰিত। তো গাইজ এই ফটো উঠি যি মজা পালোঁ, আৰু মানে এই কি কৈছে মেলেং ন, মেলেঙত উঠি প্ৰায় গা চা ধুলোঁ, আৰু বহুত ভাল লাগিছে। ফাৰ্ষ্ট টাইম উঠিছোঁ মেলেঙত, আৰু নামো ফাৰ্ষ্ট শুনিছোঁ আৰু বস্তুটো ফাৰ্ষ্ট দেখিলোঁ। তো ইয়াতে সেই কি কয় অৰুণাচলৰ সেই ল'ৰাকেইজনৰ লগত পূৰা ফটো চটো খিচি মানে কি ক'ম গাইজ, বহুত এনজয়। আৰু মানে সেই মানে সময়ত মোৰ হাতত মোবাইলটো আৰু গাইজ এই ব্ৰ'হাতৰ লগত পূৰা মানে এনজয় কৰিলোঁ, গা পা ধুলোঁ। আৰু গাইজ আৰু ইয়াৰ পৰা যাব লাগে অলপ আগৰ ফালে যাওঁ, ভিউ চিউ লৈ কিনে গৈ থাকোঁ গাইজ। ইনষ্টাত ভিডিঅ' চিডিঅ' চাব। তো ইয়াৰ পৰা গৈ থাকোঁ গাইজ, বহুত ভাল লাগিল। আৰু মেলেঙতো উঠি কিনে ফটো চটো শ্বুট কৰিলোঁ আৰু গাইজ ইনষ্টাত চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, একদম মানে বহুত দিনৰ আশা বুলি আছিলে মানে ইয়াত ধেমাজি জিলাত আহিব, কিন্তু আহিব পৰা নাছিলোঁ, কিবা কামৰ সৈতে আহি গ'লোঁ। আৰু মানে কেমেৰা ধৰি আছে বৰ্তমান আমাৰ শশাংকৰ, আৰু লগত আছে আমাৰ ইফালে আহিব অলপ কাম আছে, কাম মানে কথা আছে একেলগে। তো জেগাকণ চাইছে মানে আমিও চাইছোঁ। তো দাদাহঁতে মানে দাদাই দেখুৱাইছে। তো দাদা অলপ কৈ দিয়ক জেগাখিনিৰ কথা।
এইটো ধেমাজি জীয়াদলমুখ হয় ইয়াতে ভাইটিহঁত আহিছিলে মানে জেগাটো দেখাবৰ কাৰণে আমাৰ ওচৰত এইটোৱে আছে আৰু দেখাবলগীয়া ভালে পাইছে বুলি কৈছে যিমানটো পাইছোঁ আৰু দেখাইছোঁ চাব এনজয় কৰিব বহুত ভাল লাগিছে আজি আহি কিনে তো অলপ মানে চিনেমেটিক শ্বট গাইজ চাই লওক ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন চ' গাইজ ইয়াতে প্ৰায় পাৰাখিনি মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ধেমাজিত আকৌ আহিম গাইজ তো মানে আমাৰ টাইম নাই অলপ মানে সেই গা চা ধুলোঁ ইয়াৰে সেই কি কয় অৰুণাচলৰ ল'ৰা কেইজনমানৰ লগত তো কি ক'ম গাইজ বহুত ভাল লাগিছে আহি দাদা নহ'লে আমাৰ এইখিনি মানে চাবলৈ আমাৰ সেই ক্ষমতাটো মানে সেই কোনো মানে সেই নহ'লে হয় আৰু মানে সম্ভৱ নহ'লে তো কেনে পালাহে মাত বোল হেৰাই গৈছে মানে এই জেগাকণ দেখি কিনে বহুত ভাল লাগিছে আহি কিনে নেক্সট আকৌ আহিম যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা